তো হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰত আকৌ আহিছোঁ আজি আৰু মানে ভিডিঅ' বনাম বুলি ভাবিছোঁ। আগৰ নিচিনাকৈ এতিয়া ভিডিঅ' বনাম আৰু মানে এইকেইদিন কি হৈছিল আমাৰ বিহু চলি আছিল। আপোনালোকে জানেই কি বিহু মানে হাই ছেকেণ্ডাৰী বিহুটো শেষ হ'ল বাৰু। এতিয়া হাই ছেকেণ্ডাৰী দিছে তাহোন জানে তো শেষ হ'ল। এতিয়া আকৌ নতুনকৈ ভিডিঅ' বনাম বুলি ভাবিছোঁ। নতুনকৈ মানে আগৰ যিবিলাক ব্লগ আছে সেইবিলাক ডিলিট কৰি দিছোঁ, মানে ভাল লগা নাছিল সেইকাৰণে ডিলিট কৰি দিছোঁ। এতিয়া নতুনকৈ আৰু সদায় কণ্টিনিউ ব্লগ দিম বুলি ভাবিছোঁ। চ' কেনেকুৱা হয় কমেণ্ট কৰি ক'ব। চ' মানে অলপমান ফানি টাইপ ভিডিঅ' দিম। চ' কমেণ্ট কৰি ক'ব আপোনালোকে, ঠিক আছে। ভিডিঅ'তনো কি ক'ম হয় নে নহয় গাইজ। চ' ফাৰ্ষ্ট ভিডিঅ'ত কিনো ক'ম। চ' মানে 1-2 মাহমান আগতে মই এটা গিম্বল লৈছিলোঁ দেই, মোবাইল ভিডিঅ' বনাওঁ মানে মানে ভাবিছোঁ এইটো মানে এইটো মোবাইলত আছে। মোবাইল এইটো গিটাৰ বুলি ভাবিছা নেকি? এইটো হয়। বঢ়িয়া কিনি দিছে গাইছ। দাম আছে না বস্তু দেই, বহুত ভাল পেকেট দিছে। আৰু বিহু আহিল গাইছ। বিহুৰ কাৰণে সকলোকে শুভেচ্ছা জনালো। আৰু এটা পেকেট খুলি দে। বস্তুটো এটা অলপমান চাইডত থৈ দিওঁ। তাৰপিছত এটা কি দিছে এটা কি বুলি কয় এইটো লোৱাৰ কাৰণে, মানে এইটো হাতত লোৱাৰ কাৰণে এইটো দিছে এটা বেল হয় কি এইটো ষ্টেণ্ড অলপ লৈ থোৱাৰ কাৰণে গাইছে। এনেকৈ লৈ থোৱাৰ কাৰণে এইটো ঠিক আছে। এইটো কুস্তি দিছে গাইছ। কুস্তি কোনে বনাই মোক কমেণ্ট কৰিব। মইতো নকৰিম মেইন বস্তু লাগে আমাক এইটো গাইছ ষ্টেণ্ডটো। আৰু এইটো মেইন বস্তুটো খুলি দিওঁ। ওম নমঃ শিৱায়। বহুত হেভি গাইছ। ভাবিছিলোঁ হেভি নহয় ইমান, কিন্তু হেভি বহুত হেভি বস্তুটো। আৰু কি কিনিছে চাওক, চাৰ্জাৰ আছে আৰু এইটো হেল্ল' এইটো ছেটআপ কৰি চাওঁ দেই গাইছ। মই নাজানো কেনেকৈ লগাই গাইছ। মই নাজানো কেনেকৈ লগাই মই নাজানো। আপোনালোকক দেখাইছোঁ ভালকৈ। যদি মানে জানো এইটো পাইছে দেখাইছোঁ ঠিক ফালে বনালে ইউটিউবত চাই গাইছ, ঠিক আছে। ভিডিঅ'টো চাই ল'লে মানে আনবক্সিং ভিডিঅ'টো চাই ল'লে। এতিয়া কাহিনীটো গৈ আছোঁ মানে এইটো বস্তু এইটো বস্তুটো মানে গিম্বলটো 1-2 মাহমান আগতে কিনিছিলোঁ। মানে মই এইটো মানে ব্যৱহাৰ কৰিব জনা নাছিলোঁ। ভাবিছোঁ মই বেয়া হৈ আছে নেকি বস্তুটো, মানে বেয়া হৈ থকা বুলি ভাবিছোঁ। বেয়া হৈ থকা কাৰণে আৰু ৰিটাৰ্ণ দিছোঁ। ৰিটাৰ্ণ মানে আৰু মানে এক্সচেঞ্জ কৰিছোঁ দেই। এক্সচেঞ্জ কৰাৰ পিছত এইটো নতুনকৈ আহিছে। এইটো যিটো আছে এইটো নতুনকৈ আহিছে। মানে তাৰপিছত এইটো নতুনকৈ অহাৰ পিছত অলপ দেখাইছোঁ। ৰিটাৰ্ণ কৰি দিয়াৰ পিছতো সেইটো একেই মানে কি হ'ল, এইটো বস্তুটো বেয়া নাছিল, মানে ময়ে ইউজ কৰিব জনা নাছিলোঁ মেইন কথা। মানে এইটো একেই হৈ থাকে মানে। তাৰপিছত ভালকৈ দাদাই মোক শিকাই দিলে, মানে এইটো এনেকৈ নহয় এনেকৈহে কৰে বুলি। তাৰপিছত গম পালোঁ যে মানে মালটো বেয়া নাছিল। এতিয়া বাৰু ভালকৈ ইউজ কৰিব জনা হৈছোঁ। এতিয়া মানে ইমানো ভালকৈ জনা হোৱা নাই, মানে যিখিনি লাগে মানে ইউজ কৰিব নৰ্মেলি জনা হৈছোঁ। আৰু মানে ভিডিঅ' বনাবৰ কাৰণে আনিছিলোঁ এইটো, মানে এনেকৈ মানে ব্লগ চগ কৰিব কাৰণে আৰু মানে নলৰে যিহেতু সেইকাৰণে আনিছিলোঁ। চ' মানে এইটোৰ দাম কিমান জানেনে? 6,000 টকা। তাত কৰি যদি মই এতিয়া বেলেগ ল'লোঁ সেইটোতে লাভ হয় নেকি। চ' গাইছ চাওক, এতিয়া মানে গিম্বলত লগাই লৈছোঁ মোবাইলটো এনেকৈ, মানে ইমান নলৰে বস্তুটো যিহেতু, সেইকাৰণে বস্তুটো লৈছোঁ। চ' মানে সেইটোৱে আৰু ৰিলচ বনাব ভাল, সেইকাৰণে লৈছোঁ বস্তুটো। মানে একো কাম ফাৰ্ষ্ট ভিডিঅ'তনো কি দেখাম গাইছ নে নহয়। ফাৰ্ষ্ট ভিডিঅ'তনো কি দেখাম, ইমান মানে কথা ওলাই অহা নাই মুখৰ পৰা। মানে মই ভাবিছিলোঁ ব্লগটো এণ্টাৰটেইনমেণ্ট কৰিম, কিন্তু আজি নহ'ব। আজি মুখৰ পৰা একো ওলোৱাই নাই। 2 দিনমান লাগিব, যিহেতু ব্লগ বহুত দিন বনোৱা নাই। আগতে বনাইছিলোঁ ফাল্টু কিবা এটা। চ' সেইবিলাক মানে ডিলিট কৰি দিয়া হৈছে চেনেলৰ পৰা এতিয়া, আৰু নতুনকৈ হ'ব। চ' হৈ যাব আৰু পিছলৈকে, হয় নে নহয় গাইছ। ছাপোৰ্ট কৰি থাকিব। চ' গাইছ বহুত বতাহ দি আছে, সেয়ে ডিষ্টাৰ্ব হৈছে অলপমান। মানে বতাহ দিয়াৰ কাৰণে অলপমান মাত চাত ভালকৈ অহা নাই, সেয়ে আৰু এতিয়া মানে মুছলপুৰ যাওঁ। মুছলপুৰত কাম আছে অলপ, মানে
সৰু বিহু আছে ডাঙৰ বিহুটোতো শেষ হ'ল জীৱনত ডাঙৰ বিহুটো একদম শেষ হৈ গ'ল আৰু এতিয়া সৰু বিহু মানে কম্পিউটাৰ ক্লাছ আছে কম্পিউটাৰ ক্লাছত যাওঁ এতিয়া 4টা বাজিল সোনকালে যাব লাগে যদি পাৰোঁ দেখাম যদি নোৱাৰোঁ নাই ঘৰত আহি কিবা এটা খতম কৰি গাইজ মানে এতিয়া পথাৰৰ পৰা যাওঁ মানে মছৰপুৰত যাওঁ কম্পিউটাৰ ক্লাছ আছে কম্পিউটাৰ ক্লাছত আগতে গৈছিলোঁ মানে এই বিহুটো আহিছে নহয় তাৰ কাৰণে মানে যোৱা নহ'ল মাজতে গেপ ৰখা হ'ল চ' এতিয়া আৰু যাব লাগে বিহুটো শেষ হৈ গ'ল আমাৰ বিহুটো শেষ হ'ল এতিয়া যাব লাগে কম্পিউটাৰ ক্লাছত চ' লেটছ গ' মাৰক চলি মানৱে আহিছে বোলক ইয়াতে খতম কৰি দিওঁ মানে আজিৰ ভিডিঅ'টোত কি পাইছে একো নাজানো এইখিনিমান ভিডিঅ' একদম ইমান ভিডিঅ' চ' আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰি দিওঁ আৰু নেক্সট লগ পাব আজি মানে বনাম মানে যোৱাকালি ভিডিঅ'টো শেষে নকৰিলোঁ আজি ভিডিঅ'টো শেষ কৰিম তো ভিডিঅ'টো আজি শেষ কৰি দিওঁ নেক্সট ভিডিঅ' বনাম আৰু আজি তো কি ভিডিঅ' বনাওঁ সেইটো নাজানো ন আইডিয়া কিন্তু কিবা এটা ভিডিঅ' পাব আৰু আপোনালোকৰ চাই কেনে মজা নালাগিব পাৰে কিন্তু এম বি যাব আৰু আপোনালোকৰ মৰম পাম বুলি আশা ৰাখিলোঁ চ' এইখিনিতে টাটা বাই বাই